मिरु सरकारनि जरहाट लादुइगराव थानाय इन्दि आरो मुगा माने रिसार्च सेन्टारनि मानगोनां डक्टर दिगन्त मेस आरो डक्टर सन्जय बिथांमोना दिनै जोंनि गेजेराव फैदोंमोन आरो फैनानै बे ओनसोलाव एम्फौ आबादजों इन्दि एम्फौ आबादजों लोब्बा थानाय बा आबाद मावनाय बिथांमोनखौ लानानै दिनै जों मोनसे सांग्रांथि मेल बेयाव लानाय जादों आरो बे सांग्रांथि मेलाव जे जोङो गोदो गोदायनिफ्राय जे दोरोङारि भाबै एम्फौ फिसिनानै जों माने आबाद मावबोदों बेनिख्रुइ आरो जाहाथे जों गोनोखोआरि मुगाजों गोनोखोआरि आदबजों जाहाथे जों एसे जौगा थाखोनि मावनो हायो बेफोर बाथ्राखौ बिथांमोना रायलायदों आरो मोनसे गोजोनथाव बाथ्रा जे जों बिथांमोनखौ नैबे 1 बोसोरनिफ्राय जों खावलायबाय थादोंमोन उरियामघाट ओनसोलाव माबा मोनसे मावनानै होनो थाखाय आरो थांनाय 2025 मायथाइनि 22 फेब्रुवारि खालि बिथांमोना उरियामघाटआव मोनसे सेरिकालचार मेला मोनसे मेला खुंनाय जादोंमोन आरो बेयाव बिथांमोना बुंलांनाय जादों बे ओनसोलाव मोनसे रिसार्च सेन्टारनि थाखाय सेन्टार मिरु बानायना होगोन होननानै दिनै बिथांमोना बुंदों बे खम दिननि गेजेरावनो उरियामघाट ओनसोलाव बे इन्दि एम्फौनि थाखाय मोनसे रिसार्च सेन्टार बिथांमोना बेयाव गायसनगोन बेनि थाखाय जों बिथांमोनखौ साबायखर जासियो आरो बेनि लोगोसे दिनै बिथांमोना न'नि केसेरु आरो बरपात होननाय एम्फौआ जाग्रा जायफोरानोखि इन्दि बिलाइ गैयाबाबो मालाबा इन्दि बिलाइनि आंखाल जायोब्लाबो बिथांमोना बेखौ जुगामैनो जुदि जोंनि आबादारिफ्रा गायना लानो हायोबा एम्फौ फिसिनायाव बा एम्फौनो आदार हिसाबै होनाय बेयाव गोबां खाबु होगोन आं दिनै बे लादुइगरनि बे माने एम्फौ फिसिग्रा बे बिफानखौ आङो साबायखर जासियो गोजोन्थों। आसलতে আজি আমি উৰিয়ামঘাট অঞ্চলত আমি এটা ক্ষেত্ৰ দিৱস এৰী ক্ষেত্ৰ দিৱস য'ত আমি সজাগতা অনুষ্ঠানো আমি আৰম্ভ কৰিছোঁ। ইয়াত আমি সকলোৱে জানো যে উৰিয়ামঘাটত খুব এৰীৰ কাৰণে এক সম্ভাৱনাপূৰ্ণ এক ঠাই। ইয়াৰ সকলো মানুহে এৰী খেতি কৰে, এৰী পোহে, এৰী পলু পালন কৰে, এৰীৰ লগত মানে এৰীৰ পলু পালনৰ স্বাৱলম্বীও হৈছে বহুতে। কিন্তু এতিয়াও আমি দেখা যায় যে বহুত মানুহে এৰী যদিও পালন কৰে কিন্তু ইয়াৰ বৈজ্ঞানিক ভিত্তিত বা ব্যৱসায়িক ভিত্তিত পলু পালন কৰা নাই, অলপ পলু পোহে। গতিকে আমি তেখেতলোকক বৈজ্ঞানিক ভিত্তিত কেনেকৈ ব্যৱসায়িক ভিত্তিত আৰু বিজ্ঞানসন্মতভাৱে পলু পালন কৰিব লাগে তাৰ বিষয়ে আমি অৱগত কৰিছোঁ আৰু যাতে তেখেতলোকে পলু পালন কৰি এৰী পলু পালন কৰি তেখেতে নিজৰ যিটো আয় সেই আয়টো আৰু দুগুণে বৃদ্ধি কৰিব পাৰে। লগতে আমি আৰু আজি তেখেতলোকক আমি ইয়াত কেচেৰু পুলি আৰু বৰপাতৰ পুলি এই পুলিও আমি তেখেতলোকক প্ৰদৰ্শন কৰিছোঁ। তেখেতলোকক আমি কিছু সংখ্যক আমি এই পুলি আমি যোগান ধৰিছোঁ, খুব সৰহকৈ নহয়, আমি খুব কমকৈ পুলি যোগান ধৰিছোঁ আৰু ভৱিষ্যতে আমি তেওঁলোকক যদি দৰকাৰ হয় আমি পুলি যোগান ধৰি বিনামূলীয়াকৈ পুলি আমি তেখেতলোকক যোগান ধৰাৰ কথা আমি কৈছোঁ যাতে তেওঁলোকে এইটো বহুবৰ্ষী মানে গছ কেচেৰু গছ যিটো গছৰ পৰা তেওঁলোকে পলু কেইবাবছৰলৈও পুহি থাকিব পাৰিব আৰু তেওঁলোকে নিজৰ যিটো আয় এই আয়টো বৃদ্ধি কৰিব পাৰিব। গতিকে আজিৰ এই অনুষ্ঠানটোত আমি দেখিছোঁ ইয়াৰ যিসকল লোক বিশেষকৈ মহিলাসকল খুব উৎসাহী হৈছে আৰু তেওঁলোকে পলু পুহিবৰ কাৰণে পলু জানিবৰ কাৰণে আজি বহুত দূৰৰ পৰা ইমান গৰমতো আহি তেওঁলোকে যে আহি ইয়াত উপস্থিত হৈছেহি মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে এই উপস্থিতিয়ে প্ৰমাণ কৰে যে তেওঁলোকে পলু পোহাৰ কাৰণে আগ্ৰহী আৰু আমাৰ কথাখিনি শুনি বিজ্ঞানসন্মতভাৱে পলু পালন কৰি তেওঁলোকে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰিব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ।